জাহ্নবী গগৈ। আজি বিশ্ব ৰাভা দিৱস উপলক্ষে আয়োজিত কৰা কবিতা আবৃত্তিৰ প্ৰতিযোগিতাৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু উপস্থিত সদন। আজি প্ৰতিযোগিতাৰ নিৰ্ধাৰিত কৰি দিয়া কবিতাটিৰ শিৰোনাম ৰাইজেই ৰজামুৰ। কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ৰাইজেই ৰজামুৰ, প্ৰজাই ৰজামুৰ, সুখৰে পঞ্চয়ত ৰাজ, সাজ মুক্তিহে নাসাজ, হও সমদল আদিবাস। নাই ভয় নাই ডৰ, নাই একো ভিন পৰ, হ'ল শেষ যত থাকিবাস, সুখৰে পঞ্চায়ত ৰাজ। জৰ জৰ